পাহৰিব খুজিলেও কিছুমান অনুভৱ পাহৰিব নোৱাৰি থমকি ৰ'ব খুজিলেও জীৱন পথত আগবাঢ়িতো যাবই লাগিব স্বাগতম জনাইছোঁ ইউটিউব চেনেল হেমন্ত দাস। আপোনালোকে দেখিছে এতিয়া নিশা প্ৰায় 8:52 হৈছে ৰাখি এতিয়া আজি বিহু আছে। মই আছোঁ চাওক আপোনালোকে গোটেই ডেকা গাভৰুৰ মাজত মই আছোঁ। আমাৰ জেং বিহু দলটি আছে। কেনেকুৱা তোমালোকৰ বিহু? তোমালোকে যে বিহু মাৰিলা এতিয়া বিদায় দিব বিচাৰিছা। বিহু আৰু দীঘলীয়া হ'ব লাগিছিলে নেকি? মাহটো হেঁপাহ নপলালে ন? আচলতে এটি হেঁপাহে পলোৱা নাই কৈছে। যিহেতু বহাগ আৰু আমাৰ প্ৰতিটো বছৰে প্ৰতিটো মাহে মানে দীঘলীয়া কাৰ্যসূচী নহয়। যিহেতু জেঠৰ মাহত আমাৰ ইতিমধ্যে চৰকাৰে নিষেধাজ্ঞা কৰিছে, বন্ধ কৰিছে। আমি বহাগৰলৈকেহে মানিব লাগিব। আৰু নেক্সট বছৰ তোমালোকক লগ পাম নাই? ধুনীয়াকৈ একদম সাজিবা, নাচিবা। আৰু কোনোবাই ডেকা ল'ৰা চাই আছা নেকি? নাই চোৱা ন? আৰু আজিকালি গাভৰু ছোৱালী ক'বও নোৱাৰি নহয়, হঠাৎ মানে উৰি যায় নহয়, পাখি জাগে, হয় নাই? এইটো হ'ব নালাগে। আমি দ্বিতীয় বছৰ আকৌ তোমালোকক লগ পাম ন? স্বপ্না বাইদেউ কি ক'ব? দ্বিতীয় বছৰ আকৌ ভালকৈ কৰিম আৰু হয় হেঁপাহে পলোৱা নাই। বিহু যেতিয়া ক'ত নোৱাৰো ন? আৰু দ্বিতীয় বছৰ আপোনালোকে চাব পাব আমাৰ বজানীয়াতে হুঁচৰি দল এটা গঠন এটা কৰিম বুলি ভাবিছোঁ। আপোনালোকে সহযোগ দিব আৰু কমেণ্ট। ডেকাসকলে কি ক'ব? নেক্সট বছৰ আমি হুঁচৰি দেখিব পাম নেকি? অঁ দীপ বন্ধু কি ক'বা তুমি? ভাল লাগিছে আৰু পিছলৈ এনেকৈ হৈ থাকিব লাগে কামনা কৰিছোঁ। এইফালে আমাৰ বিনোদ ব্লগ কেনেকুৱা? একদম মজা। আজি আহি বৰ ভাল লাগিছে আৰু স্পেচিয়েলি আপোনাক লগ পাই বেছি ভাল লাগিছে। হয় জানো? আৰু এই আমাৰ যি ইয়াত যি বজালনি টি ষ্টেটৰ যিসকল চাহ জনজাতিৰ যিসকল গাভৰু জেং বিহু দলটো আছে, সেই দলটো কিন্তু খুব মানে এনাৰ্জেটিক হয়। তো কিবা এটা ভাল লাগে আৰু ভাল লাগে। চ' আপোনাৰ ভিডিঅ'ত চাই থাকক, খুব ভাল পাব। আৰু তুমি যে এতিয়া আহিছিলা, ক'লৈ আহিছিলা তুমি? মই আহিছিলোঁ স্পেচিয়েলি মানে কি মোৰ দুদিন ধৰি গা ভাল নাছিলে। তথাপি আজি মোৰ আছিলে মানে কি হ'ল অনুষ্ঠান এটা আমাৰ মধুটিঙত। আৰু বিশেষকৈ ইয়াৰ পৰা নিমন্ত্ৰণ জনাইছিলে যে আজি ইয়াত বিশেষকৈ তেখেতসকলে বিহু উৰাব। আৰু মোৰো ইচ্ছা গৈ আছিলে এই দলটোক বহুত দিন লগ পোৱা নাই। আৰু বিশেষকৈ আজি আমাৰ দীপু ছাৰৰ ইয়াৰ বাৰ্থডে। ত' মানে হেপী বাৰ্থডে দীপু ছাৰ। আৰু চ' ইয়াত আহিলোঁ, সকলোকে লগ পালোঁ, আপোনাক লগ পালোঁ, খুব ভাল লাগিল। আৰু বিনোদ ব্লগে মানে এখন অভিনন্দন জনাই পিনে আমাৰ জেং বিহু দলটিক দিছে। আগতে পঢ়ি গ'ল, বৰ সুন্দৰ সুন্দৰ কথা লিখিছে। মই পুনৰবাৰ পঢ়ি দিবলৈ। চ' বিশেষকৈ এইটো মই যেতিয়া লগ পোৱাৰ পাছত কিবা এটা আন্তৰিকতা আহিলে, খুব ভাল লাগিলে। আৰু সেই বৰ বিশেষ মোৰ দিবলগীয়া একো নাই, কিন্তু তেখেতসকলৰ উৎসাহ অলপ উদ্দীপনা জগাবৰ কাৰণে মোৰ ফালৰ পৰা এটা অভিনন্দন পত্ৰ মই বিশেষকৈ তেখেতলৈ আগবাঢ়িম। চ' মই এইটো পাঠ কৰিছোঁ। চ' টিংখাঙৰ ইউটিউবাৰ বিনোদ ব্লগছ চেনেলৰ আতিথ্যত বিশেষ অভিনন্দন পত্ৰ। টিংখাং ডিব্ৰুগড় অসম, দিনাংক 18 মে 2023 বৰ্ষ। প্ৰতি মাননীয় চাহ জনজাতি গাভৰু জেং বিহু দল, বজালনি চাহ বাগিচা, তিনিচুকীয়া জিলা। সেই সুন্দৰ মনৰ অনুভৱী পাহৰিব খুজিলেও কিছুমান অনুভৱ পাহৰিব নোৱাৰি থমকি ৰ'ব খুজিলেও জীৱন পথত আগবাঢ়িতো যাবই লাগিব। সৰ্বপ্ৰথমে টিংখাঙৰ ইউটিউবাৰ বিনোদ ব্লগ চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ জনাইছোঁ অজস্ৰ মৰম, শ্ৰদ্ধা, সেৱা আৰু আমাৰ অতি মৰমৰ চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। কৰ্মব্যস্ত আৰু জীৱন পথত আগবাঢ়োতে হঠাৎ এদিন আপোনালোকক পাইছিলোঁ লগ। খন্তেকীয়া আত্মপৰিচয়, খন্তেকীয়া বাৰ্তালাপৰ খন্তেকতে হৈছিল বিদায়। পিছে কিছুমান আত্মপৰিচয় খন্তেকীয়া হ'লেও তাৰ ছাপ হয়তো চিৰদিনৰ বাবে হৃদয়ত ৰৈ যায়। পাহৰো বুলিলেও পাহৰিব নোৱাৰি, মচিব খুজিলেও মচিব নোৱাৰি। মোৰ ক্ষেত্ৰতো এনেদৰেই হৈছিল। হঠাৎ এদিন লগ পাইছিলোঁ তিনিচুকীয়া বজালনি চাহ বাগিচাৰ চাহ জনজাতি গাভৰু জেং বিহু দলটি। এমহীয়া এটি জেং বিহু কৰ্মশালা। প্ৰশিক্ষক শ্ৰদ্ধা দীপু হাজৰিকা ছাৰৰ ঘৰ্মাক্ত প্ৰচেষ্টা। এদিন দুদিন কৰি পাৰ হ'ল এটি মাহ। তাৰ পাছত তিনিচুকীয়া জিলাৰ বিভিন্ন বিহু মঞ্চই কৰিলে প্ৰতিযোগিতাত অংশগ্ৰহণ। ক'ৰবাত লাভ কৰিলে প্ৰথম স্থান, ক'ৰবাত আকৌ দ্বিতীয়। মোৰ দৃষ্টিত প্ৰথম বা দ্বিতীয় স্থান পোৱা নোপোৱাটো কোনো বিচাৰ্য বিষয় নহয়। বিচাৰ্য বিষয়টো হ'ল যে এজাক একেবাৰে নিভাজ চাহ জনজাতিৰ যুৱতীয়ে মাত্ৰ এমাহৰ প্ৰশিক্ষণ লৈ বিভিন্ন বিহু মঞ্চত অংশগ্ৰহণ কৰিব পৰা যি আন্তৰিকতা, যি উদ্দীপনা, যি প্ৰচেষ্টা, যি আত্মবিশ্লেষণ, যি সাহস, যি আদৰ্শ, এয়া কিন্তু আমি সকলোৱে একমুখে স্বীকাৰ কৰিব লাগিব। সেয়েহে এনে এক শুভ ক্ষণত আপোনালোকৰ প্ৰত্যেকগৰাকীয়ে সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ লগতে অযুত মৰম, শ্ৰদ্ধা আৰু সেৱা জনাই এই অভিনন্দন পত্ৰ প্ৰেৰণ কৰিলোঁ। প্ৰান্তত ইতি ধন্যবাদেৰে টিংখাঙৰ ইউটিউবাৰ বিনোদ কাৰী। মজা সুন্দৰ বাৰ্তা এটা দিলে আৰু উৎসাহমূলক এটা বাৰ্তা দিছে। তোমালোকে ইয়াৰ ওপৰত কি ক'বা? কেনেকুৱা লাগিছে এই তোমালোকৰ যে অভিনন্দন এটা পত্ৰ দিলে? খুব ভাল লাগিছে ন? খুব ভাল লাগিছে।
তোমালোকে যি আমাৰ পৰম্পৰা যি জেং বিহুৰ দলটি এই গঠন তোমালোকে এই বজালিৰ পৰা নতুন প্ৰজন্মক আগুৱাই লৈ যাবা আৰু তোমালোকে যিমান পাৰা নতুন প্ৰজন্মক লৈ আনা আৰু সৰু সৰু ল'ৰা ছোৱালীক তোমালোকে শিকোৱা এতিয়াৰ পৰা চেষ্টা কৰা। তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণা জনাব শ্ৰীমতী অনামিকা কাপি। অনামিকা এয়া শ্ৰী হেমন্ত দাস। মই ইমান যোগ্য নহ'লেও জেং বিহু দলটোৱে মোক সন্মান এটা দিছে আৰু ভৱিষ্যতে কথা দিছোঁ জেং বিহু দলটোত সদায় থাকিম আৰু উৎসাহ দিয়ে থাকিম। ইয়াত সদৰ টিংখাঙৰ পৰা অহা বিনোদ ফাৰিয়াদেৱ তেখেতক সম্ভাষণা জনাব প্ৰতিমা গোৱালা। এটা সন্মান দিবলৈ চেষ্টা কৰিছে কিবা হেৰি হৈছে গুৰু দক্ষিণা হিচাপে আৰু কিবা এটা আগবঢ়াইছে গ্ৰহণ কৰিবলৈ। গামোচাখন তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণা জনাব দীপালী গোৱালা। গ্ৰহণ কৰে আৰু আগলৈ যাতে আমাৰ লগত থাকে আৰু আমাক আশীৰ্বাদ কৰি যায় আমাৰ গুৰু হিচাপে। সদায় আছোৱে মই সদায় থাকিম বাৰু যাতে এবছৰ যিমানখিনি কৰিলা নেক্সট বছৰ যাতে আৰু ভাল হয় তাৰে আশীৰ্বাদ মোৰ হ'ব তাকে। তো ভালকে নাচিবা, ভালকে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিহেতু আমাৰ চাহ জনজাতিসকলৰ এটা বিহু দল।